নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আচলতে বহুত দিন ইউটিউবত ভিডিঅ' আপলোড কৰা নাই, দিব পৰাও নাই, মন চনবিলাক ভাল নহয়। কি ক'ম, মন চনবিলাক ভাল নহয় আৰু ভিডিঅ' দিবলৈ আচলতে মনেই নোযোৱা হ'ল। তেও আজি বহুত মনটো বান্ধি মেলি ওলাই আহিছোঁ, মন চন ভাল হওক বুলি ধাননি পথাৰলৈ ওলাই আহিলোঁ। এচিয়া দুচিয়া ধান গজিছে আৰু দেখিছে আপোনালোকে। সেইকাৰণে ওলাই আহিলোঁ অলপ, বোলো ভিডিঅ' এটাকে আপলোড কৰিম। এনেই আৰু বিশেষ কোনো দৰকাৰ নাই বাৰু, ভিডিঅ'টো বনাম বুলি এনেই ওলাই আহিলোঁ। আৰু এটা কথা কওঁ আপোনালোকক, ভিডিঅ' নিদিয়াৰ কাৰণ তেনেকৈ একো নাই বাৰু। কাৰণ বহুতৰ পৰা আচলতে উৎসাহো পালোঁ, কিছুমানে মটিভেট কৰিছিলে বাৰু। আৰু দুই এজন তেনেকুৱা থাকিবই আৰু, ভাল থাকিলে বেয়া থাকিবই, সেইটো কোনো কথা নহয়। মন চনবিলাকো আচলতে ঠিক নহয়, সেইকাৰণে ভিডিঅ' চিডিঅ' আপলোড কৰা নাছিলোঁ। আপোনালোকৰ যিমান সঁহাৰি পাইছোঁ মোৰ সিমানেই আচলতে বহুত, কাৰণ মই ইমানখিনি ভবাই নাছিলোঁ বাৰু আগৰ পৰাই। আৰু এটা কথা কওঁ, আপোনালোকে ভিডিঅ'ত দুই এজনে কমেণ্ট কৰে, ভাল লাগে কমেণ্ট কৰিলে। কমেণ্টসমূহ মই ৰিপ্লাই তেনেকৈ কৰা নাই। প্ৰথম দুই এটা ভিডিঅ' কৰিছিলোঁ, পাছলৈ কৰা নাই ৰিপ্লাই। আপোনালোকে নকৰাৰ এটা কাৰণ আছে, আপোনালোকে মই যদি ৰিপ্লাইটো নকৰোঁ আপোনালোকে বেয়া নাপাব। মই আচলতে প্ৰতিটো কমেণ্টেই পঢ়োঁ, কিন্তু ৰিপ্লাই নকৰোঁ, এটা লাভ ৰিয়েক্ট কৰি থৈ দিওঁ। ইউটিউবাৰ এজনে মোক কৈছিলে যে ইউটিউবত তোমালোকে কমেণ্ট নকৰিবা, পাৰ্চনেলি যদি কোনোবাই মেছেজ কৰে সেইবিলাক কোনো বেলেগ কথা, সেইবিলাকত তুমি কেনেকৈ কথা পাতা তোমালোকৰ কথা, এনেকুৱা বুলি কৈছিলে। বোলে তুমি খালি ইউটিউবত যদি কমেণ্ট কৰে কমেণ্টটো ৰিপ্লাই নকৰিবা। নকৰাৰ কাৰণটো এইটোৱে, আপুনি এটা ভিডিঅ' সম্পূৰ্ণকৈ যেতিয়া আপুনি চায়, সেই ভিডিঅ'টো আপুনি যদি যিজন মানুহে চাব সেইজনে যদি কমেণ্ট এটা কৰি দিয়ে, আকৌ আপুনি যদি ৰিপ্লাই বেক কৰে, যিজন ইউটিউবাৰে যদি বেক কৰি দিয়ে কমেণ্টটো, তেতিয়া আকৌ সেইজনে আকৌ সেইটো ভিডিঅ' মেলি চাবলগীয়া হয় তাত কমেণ্টটো পঢ়িবৰ কাৰণে। তেতিয়া আপোনাৰ ভিডিঅ'টোত ভিউ নাবাঢ়ে, সেনেকুৱা এটা কথা। সেইটো কথাৰ কাৰণে মই আচলতে কমেণ্টটো ৰিপ্লাই নকৰোঁ, লাভ ৰিয়েক্ট কৰোঁ। মই আচলতে কমেণ্টটো মোৰ তেনেকুৱা কমেণ্টৰ ৰিপ্লাই কৰা কোনো মোৰ হেৰি নাই, কিন্তু মই সেইটো কাৰণেই নকৰোঁ। আপোনালোকে যাতে সেইটো বেয়া নাপায়, সেইটো কথা মই আজি কওঁ বুলি এনেই ভবা নাছিলোঁ, এনেই কৈ দিলোঁ আৰু ভিডিঅ'টো এনেই বনালোঁ। আৰু ভিডিঅ'বিলাক মই দিবলৈ চেষ্টা কৰিম। আচলতে মানুহবিলাকে ডিম'টিভেটো দিয়ে, কিছুমানে মটিভেটো কৰে, কিন্তু মটিভেট কৰাসকলক মই বহুত ধন্যবাদ জনাইছোঁ, থেংক ইউ কৈছোঁ। আৰু যিহেতু ইউটিউব চেনেলটো খুলিলোঁ যেতিয়া ভিডিঅ' দি যাম আৰু দি যাবলৈ চেষ্টা কৰিম, লাগিলে ভালেই হওক বেয়াই হওক। যিমানখিনি মোৰ নিজে পাৰোঁ সিমানখিনি দিব চেষ্টা কৰিম। যিহেতু খুলিলোঁ, আৰম্ভণি কৰি মাজতে এঠানি নকৰোঁ মিছামিছিকৈ ইউটিউব চেনেলটো, সেইকাৰণে দি যামেই আৰু আপোনালোকক এইটো ক'লোঁ। আৰু তেনেকৈ বিশেষ কোনো কাৰণ নাই, মই আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক মই কিবা এটা নিশ্চয় ভাল দিবলৈ চেষ্টা কৰিম, সেইটো আপোনালোকে